Hey guys, welcome back to my channel আৰু আজি মই আছো এটা বহুত ধুনীয়া পৰিবেশত আৰু এয়া হৈছে গোটেই পৰিবেশটো য'ত মই ৰখি আছো চাও কিমান ধুনীয়া পৰিবেশ ইমান বেছি ধুনীয়া পৰিবেশ বলক এতিয়া আমি ইয়াৰ ভিতৰলৈ সোমাই যাব লাগে আৰু মই আহিলো ফাৰ্স্ট গেটখনেদি যিখন মেইন গেট নহয় গতিকে এই ৰাস্তাটো এনেকুৱা হ'ল এতিয়া মই অহা বুকাপানী গছকিয়ে যাব লাগিব উপায় নাই বুকাপানী গছকিয়ে যাম আকৌ উভতি যোৱাত নাই এবাৰলে গতিকে এইফালে যাব লাগিব বুকাপানী গছকিয়ে যাম হেয়া মোৰ মানে এতিয়া অৱস্থা এনেকুৱা হৈছে ভৰি পিছল খালে খামুচিবা এনেকুৱা হৈছে মানে এতিয়া অৱস্থা বাৰু বাদ দিয়ক এইবোৰ সব মানে কাটি কৰি আমি যাব লাগিব আৰু আহি আমি পালোহি এই গছডালৰ তল আৰু গছডালৰ তলত ৰখা আছে শংখ তিলিঙা বাঘ আৰু এখন ধুনীয়া শ্ৰীকৃষ্ণৰ ফটো ৰখা আছে আৰু এডাল বৃহৎ গছ প্ৰকাণ্ড গছ আহত গছ আৰু এই গছডালে বহুত ধুনীয়া কৰিছে পৰিবেশটো আচলতে থাপনা আৰু কলীয়াগোসাঁই থানখন বনাই আছে হেতু কাৰণে অলপ বিশৃংখল হৈ আছে ইয়া শব্দ শুনিছে নহয় আৰু বনোৱাৰ পাছত আচলতে এইফালে থাপনা হ'ব আগত আৰু এয়া পাৰ দেখিছেনে মানুহে আচলতে ইয়াতে পাৰবোৰ এৰি দিয়ে বহুত বেছি পাৰ আছে বাহিৰতো দেখিছোঁ মই বহুত পাৰ আৰু এইটো ডাঙৰকৈ বনাইছে গতিকে সম্পূৰ্ণ হোৱাৰ পাছত আকৌ আহিম আৰু ভাল লাগিব তেতিয়া আৰু এয়া সাইডতো এটা শ্ৰীকৃষ্ণৰ মন্দিৰ আছে মই তালৈ যাওঁ এতিয়া এইটো আমি মন্দিৰটো দেখাইছো এয়া ভিতৰতো ৰাধা কৃষ্ণৰ মূৰ্তি আছে আৰু বাহিৰতো এয়া ৰাধা কৃষ্ণৰ ফটো লগাই থোৱা আছে একেবাৰে নতুনকৈ বনাইছে বাৰু মন্দিৰটো আৰু এই পথাৰখন যে দেখিছে সাইডতে এই পথাৰখনত আচলতে বহুত বেছি ডাঙৰ মেলা হয় ফাকুৱাত আৰু ডেকাৰ পৰা বুঢ়ালৈকে ইয়ালে আমাৰ লোকেল মানুহ নহা নাই আৰু সবেই আহে মেলাখনলৈ আৰু ভাল কথাটো এইটো যে বেলেগ ৰাজ্যৰ পৰাও বেপাৰীবিলাক আহে হেতু কাৰণে বহুত ডাঙৰকৈ হয় মেলাখন আৰু বহুত বেছি ভাল লাগে তেতিয়া আমিতো আৰু সৰুৰ পৰা আহিয়ে আছো আৰু আহিমেই আৰু ফাকুৱা মেলাত আহিবই লাগিব আৰু এইখিনিত মোক ইগনোৰ কৰিব সবেই মই ইয়াত এটোৱে কৈছো যে এই থানখন আচলতে কলীয়াগোসাঁই থানখন আমাৰ বহুত বিশ্বাসৰ থান আমি সৰুৰ পৰাই বহুত বিশ্বাস কৰি আহিছো এই থানখনত সঁচাকৈ ইয়াত শ্ৰীকৃষ্ণ থাকে বুলি ভাবো আৰু মই আজি ইয়ালে আহোতে আমাৰ ঘৰৰ পৰা যিটো ৰাস্তা ওচৰ হয় সেই ৰাস্তাটো ইমান বেছি বেয়া আছিলে মানে বোকা আৰু মই ভাবিছিলো মই উভতি যাওঁগে আৰু আজি নহব কিন্তু তেনেকুৱাতে খুৰা এজনে ভাইটি এটাই আহিলে আৰু মই ক'লো যে কলীয়াগোসাঁই থানলৈ যাওঁ আৰু সিহঁতে মোক মানে সহায় কৰিলে ইমান ওখ ৰাস্তাটোলে ঠেলি কৰি মোক একদম উঠাই দিছে গতিকে মই সিহঁতক ধন্যবাদ দিছো আৰু আচলতে সঁচাকৈ কলীয়াগোসাঁই থান বুলি ক'লে মানে আমাৰ আগৰ পৰা যিটো বিশ্বাস আছে সেইটো সদায় থাকিব আৰু সেইকাৰণে ভাবিলো বোলো আপোনালোককো দেখাওঁ যিখন থানক আমি ইমান বিশ্বাস কৰোঁ আপোনালোকেনো কিয় দেখিব নালাগে হেতু কাৰণে আৰু আমাৰ ওচৰৰ পাজৰৰ সকলো মানুহে এইখন চিনি পায় আচলতে ৰ'ব আৰু এতিয়াও শেষ হোৱা নাই আৰু আছে দেখাবলৈ এইফালে আৰু এটা মানে মন্দিৰ আছে এইখন আছিলে মেইন গেটখন যিখনেৰে মই অহা নাছিলোঁ আৰু এইফালে আছে এইটো শিৱ মন্দিৰ বনাই থোৱা আছে এতিয়া মই আপোনালোকক শিৱ মন্দিৰটো দেখাম
जय शिव शंभू, जय शिव शंभू, जय शिव शंभू, जय शिव शंभू, जय शिव शंभू। এইখন মই শিৱ মন্দিৰ বুলি ক'লোঁ ন, শিৱ মন্দিৰ নহয়, শিৱ থান আচলতে। আৰু এইফালৰ পৰা গোটেই ছাইডটো দেখাই দিছোঁ মই। ইমান ধুনীয়াকৈ সজাই থৈছে থানখন। আৰু এইয়া লিখি থোৱা আছে শিৱ থান, শ্ৰী শ্ৰী কলীয়া গোসাঁই থান, থিয়আতি বাঁহবাৰী। চাওকচোন সঁচাকৈ ধুনীয়া নহয়নে? এইখনেই মেইন গেটখন, ভালকৈ দেখাই দিছোঁ মেইন গেটখন। আৰু এতিয়া এয়াই আৰু সঁচাকৈ ভাল লাগিল নে নাই ক'বচোন। ইমান ধুনীয়া এটা জেগা দেখাইছোঁ, কমেণ্ট দিব লাগিব কিন্তু। আৰু এই দুটা চাওকচোন, মোৰ স্কুটিৰ ৰখীয়া। আইঅ' ইমান ধুনীয়াকৈ শুই আছে। আৰু এতিয়া ভিডিঅ'টো কেনেকুৱা লাগিল জনাব, আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মোৰ আৰু বহুত কিবা কিবি দেখাবলৈ আছে আপোনালোকক, গতিকে ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু এইখন আছিল থানৰ মেইন গেট। বাই বাই, লাভ ইউ অল।